নমস্কাৰ মিষ্টাৰ AMD অভিজিত ডেকা ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এটি ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াব বিচাৰিছোঁ। এই ভিডিঅ'টোত থাকিব এটি কবিতা আবৃত্তি। কবিতাটো লিখিছে ৰূপালী জাহাজৰ কবিৰূপে খ্যাত ওদালগুৰি জিলাৰ ভৱেশ দত্তদেৱে আৰু আবৃত্তি কৰিব মই অভিজিত ডেকাই। কবিতাৰ শিৰোনাম তোক মই কি দিব পাৰোঁ। দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা সন্তানসকলৰ নামত উৎসৰ্গিত এই কবিতাটো। বলক আমি আমাৰ কবিতাটো আৰম্ভ কৰোঁ। তোক মই কি দিব পাৰোঁ। তৰা লেখা চাকি নজ্বলা আন্ধাৰ জুপুৰিত খুব বেছি দিব পাৰিম এখন ফলি, এডাল সৰি মাটি বেলি নপৰতেই তাৰেই তই মোকলাবি পেটৰ এমুঠি ভাত আৰু লবি উদং দেহত কামিজ। তোক বাৰু মই কি দিম। অনাসৰী পিতৃ হৈ এজন সৎ বন্ধুৰ দৰে খুব বেছি দিব পাৰিম সততা। আখৈ নেমাতিবি, চুৰু নকৰিবি, প্ৰশিক্ষিত হৈ আভুৱাৰে কলসিত নকৰিবি সমাজ। গুৰুৰ আশীষ শিৰত লৈ মহাত্মাৰ ভাৱনাৰে সত্যক সাৰথি কৰি সহনশীল পথত খোজ থৈ অসমীয়া আইৰ উজ্জ্বলাবি আন্ধৰুৱা পজা। এবুকু শোকৰ বোকাত পোত গৈ আছেই বা কি তলৈ মোৰ উপদেশ। খুব বেছি ক'ব পাৰি পানীত নামি ঘৰিয়াল নুচুবি, জুইলৈ নেখেলিবি জীৱন। ধন্যবাদ। কবিতাটো কেনে লাগিল? যদিহে এই কবিতাটো আপোনালোকে ইউটিউবত চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। লগতে যদিহে কবিতাটো ভাল লাগিল লাইক আৰু আপোনালোকৰ মতামত জনাব। আৰু যদিহে মোৰ কবিতাটো ফেচবুকত চাই আছে, মোৰ পেজটি ফ'ল' কৰিব আৰু কমেণ্ট যোগে আপোনালোকৰ মতামত জনাব। ধন্যবাদ। আজিলৈ এৰিছোঁ। জয় আই অসম।